এনেকে মাজত শুই থাকিব মন যায়। চাওক কিবা ইণ্টাৰেষ্টিং প্লেচ আৰু বহুত ভাল লাগে। বহুত দিনৰ ভাবি থাকো চাহপাতৰ বাগানৰ মাজত শুই থাকিম। কি মজা! আজি এটা বহুত ইণ্টাৰেষ্টিং প্লেচত আপোনালোকক সকলোকে লৈ যাম। আৰু দেখিছেনে আগত পাহাৰ আৰু মাজে মাজে আমি কিনাৰত চাহপাতৰ বাগান, আৰু চাই থাকক ভিডিঅ'টো। আপোনালোকক লৈ গৈ আছোঁ টেঙাপানীৰ সৌন্দৰ্যময় পৰিৱেশ দেখুৱাবৰ কাৰণে। বহুত ধুনীয়া এটা প্লেচত আহি পাই গ'লো, আৰু আপোনালোককো এই ধুনীয়া পৰিৱেশটোৰ বিষয়ে আৰু বহুত ধুনীয়াকৈ আপোনালোকক দেখুৱাব চেষ্টা কৰি আছোঁ। আৰু চাই থাকক আৰু কিমান ধুনীয়া পৰিৱেশ। মই আপোনালোকক কেমেৰাটো ঘূৰাই দেখুৱাই দিছোঁ। চাওক কিমান ইণ্টাৰেষ্টিং দেখিছে। এনেকুৱা এটা পৰিৱেশ সকলোৱে নাপায়। আৰু ইয়াত যিখিনি মানুহ থাকে বেমাৰ আজাৰ বহুত কম হয়, কাৰণ বহুত ভাল অক্সিজেন পোৱা যায়। আমিতো আজিকালি ভাল অক্সিজেন নাপাওঁৱেই দিয়কচোন, কাৰণ গোটেই ধূলি বালি মাজতে থাকোঁ, আৰু সকলোৱেতো জানেই কেনেকুৱা পৰিৱেশত থাকোঁ। আৰু এনেকুৱা এটা নেচাৰ, এনেকুৱা এটা পৰিৱেশ ক'ত পাব কওক। মোৰ পিছতে চাওক গোটেই চাহপাতৰ বাগানে ভৰি আছে, আৰু বেক চাইডে চাওক ধুনীয়া এখন পাহাৰ, আৰু পাহাৰখনৰ কাষলৈ আপোনালোকক লৈ গৈ আছোঁ। চাহপাতৰ বাগানৰ মাজত শুই থাকিব মন যায়। কেনেকৈ জানে, এনেকৈ মাজত শুই থাকিব মন যায়। চাওক কিবা ইণ্টাৰেষ্টিং প্লেচ আৰু বহুত ভাল লাগে। বহুত দিনৰ ভাবি থাকোঁ চাহপাতৰ বাগানৰ মাজত শুই থাকিম, আৰু ক'তনো শুব পাম। আমিতো তেনেকুৱা ভগৱানে নিদিলে বা যি নহওক, আৰু এতিয়াতো দেখিছোঁ অলপ সময়ৰ কাৰণে হ'লেও মনটো ভাল লাগিল ইয়াত আহি। আৰু আপোনালোকো, এয়াই হয় অসমৰ সম্পদ, এয়াই হ'ল চাহপাত। আৰু গোটেই ভাৰতবৰ্ষ, গোটেই পৃথিৱীত অসমৰ পৰাই চাহপাত যায় গোটেই পৃথিৱীলৈ। গ্ৰেট ব্ৰিটেইন, আমেৰিকা যেনেকুৱা ডাঙৰ ডাঙৰ দেশ নহওক, অসমৰ পৰাই এই চাহপাতটো উৎপাদন হৈ যায়। আৰু এই চাহপাতৰ মাজতেই আমি এতিয়া আছোঁ, আৰু আপোনালোকো আছে। চাওক কিমান ইণ্টাৰেষ্টিং এই চাহপাতৰ বাগানৰ মাজত। চাহপাত কোনে চিনি নাপায়, চাহপাত গোটেই পৃথিৱীৰ মানুহে চিনি পায়। আৰু ইয়াৰ পৰা এতিয়া বাইক নাযায়, কাৰণ ইয়াত বহুত ডাঙৰ ডাঙৰ গাঁত আছে। আমি তাতে বাইকখন থৈ পেলাই এতিয়া যিটো ৱাটাৰফল আছে, ৱাটাৰফলটোৰ ওচৰত খোজকাঢ়ি গৈ আছোঁ। বহুত ভাল এটা নিজৰ আপোনালোকে দেখিব পাব। আমি ইয়াত কিয় আহিছিলোঁ গম পায়নে? কাৰণ গৰম বহুত বেছি, আৰু ইয়াত ধুনীয়া এটা ৱাটাৰফল আছে, আৰু তাত আমি এতিয়া গা ধুম। আৰু আপোনালোকে যদি পায় চাই থাকক। আৰু মোৰ পিছতে দেখিছে নহয়, এইখিনি কিমান ধুনীয়াকৈ পানী বৈ আহিছে। আৰু সেই পানী দেখিলে আপোনালোকৰ কি গা ধুব মন নাযায় নেকি? আৰু বলক একেলগে গা ধুম আজি। এতিয়া কাপোৰ সলালো, আৰু এতিয়া ইয়াত কিমান ধুনীয়া জাপ মাৰি দিবলৈ টেং টেং ভাঙি যাব। জাপ মাৰিব নোৱাৰিম, সেইকাৰণে লাহে লাহে গা কি ধুনীয়া চাওকচোন। এনেকে পানীৰ মাজত শুবলৈ কম ভাল লাগিলে। চবৰে মন নাযায় নে এনেকে পানীৰ মাজত, পাহাৰৰ মাজত শুই থাকিবলৈ। গৰমৰ ডিগ্ৰী যি বাঢ়িছে চেলচিয়াছ, এই পানীটোৱে জিৰণি লৈছোঁহি আজি। এটা সকলোলৈ অনুৰোধ আছে, যিসকল মানুহে সুৰাপান কৰে জুইত বা পাহাৰৰ মাজত, তেওঁলোকে এনেকুৱা কামবোৰ নকৰিব, কাৰণ কোনো নাজানে ন, ঘপককৈ আহি জাপ মাৰি দিব পাৰে। এতিয়া অলপ আগতে মোৰে ভৰি কটা গ'ল, তেনেকৈ বহুত নজনাকৈ বহুত মানুহৰ ভৰি কাটিব পাৰে। সেইকাৰণে এই বটলটো যিখিনি জেগাত মানুহ নাথাকে, সেইখিনি জেগাত এই বটলটো বা এনেকুৱা এটা কাম কৰা ভাল। আৰু এই মিঠাটো খাই বহুত ভাল লাগে। আৰু এতিয়া আমি গা ধুই হ'ল, আৰু গা ধুই পেলাই এইখিনি মিঠাই খাই আছোঁ, আৰু বহুত ভাল লাগে। মিঠাইটোৰ নাম কি জানেনে? এই মিঠাইটোৰ নাম হ'ল খুমা। এই মিঠাইটো চবতে পোৱা নাযায়, এই মিঠাইটো পায় অনলি কিছু পূজাত। আৰু সেই বস্তুটো আমি য'ত আহিছিলোঁ তাতে দোকান এখনত বনাই থকা দেখিলোঁ গৰম গৰম। আৰু আমি এতিয়া টেঙাপানী সৌন্দৰ্যময় পৰিৱেশ সকলোকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। আৰু ধুনীয়া পৰিৱেশৰ মাজত আমি আছোঁ, আৰু আপোনালোকেও আছে, আৰু দেখুৱাব চেষ্টা কৰিছোঁ, আৰু আপোনালোকে চাই থাকক।
আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকক সকলোকে লগ পাম। বাই বাই।